প্ৰথমটো প্ৰশ্ন হৈছে ভাৰতৰ প্ৰথম ধঁপাতমুক্ত গাঁও হিচাপে ঘোষিত হোৱা গৰিফেমা গাঁও ক'ত অৱস্থিত? উত্তৰ নাগালেণ্ডত। ভাৰতৰ প্ৰথম ধঁপাতমুক্ত গাঁও হিচাপে ঘোষিত হোৱা গৰিফেমা গাঁওখন নাগালেণ্ডত অৱস্থিত। 2 নম্বৰ প্ৰশ্নটো 2014 চনৰ মহিলা একক শাখাৰ উইম্বলডন চেম্পিয়নশ্বিপৰ কোনে বিজয়ী হৈছিল? উত্তৰ পিট্ৰা কোভিটভা। 2014 চনৰ মহিলা একক শাখাৰ উইম্বলডন চেম্পিয়নশ্বিপৰ পিট্ৰা কোভিটভা বিজয়ী হৈছিল। 3 নম্বৰ প্ৰশ্নটো হৈছে বিশ্ব শিশু শ্ৰমিক বিৰোধিতা দিৱস কোনটো দিনত উদযাপন কৰা হয়? উত্তৰ 12 জুনত। বিশ্ব শিশু শ্ৰমিক বিৰোধিতা দিৱস 12 জুনত উদযাপন কৰা হয়। 4 নম্বৰ প্ৰশ্নটো হ'ল কোনজন ব্যক্তিক শচীন তেণ্ডুলকাৰৰ সৈতে 2013 বৰ্ষত ভাৰতৰত্ন সন্মানেৰে বিভূষিত কৰিছিল? উত্তৰ প্ৰফেচাৰ CNR ৰাও। প্ৰফেচাৰ CNR ৰাওক শচীন তেণ্ডুলকাৰৰ সৈতে 2013 বৰ্ষত ভাৰতৰত্ন সন্মানেৰে বিভূষিত কৰিছিল। 5 নম্বৰ প্ৰশ্ন কোনগৰাকী এথলেটছে 1984 চনৰ লছ এঞ্জেলছত অনুষ্ঠিত প্ৰথম ভাৰতীয় মহিলা হিচাপে অলিম্পিকত ছেমিফাইনেলত উপনীত হৈছিল? উত্তৰ PT ঊষা। PT ঊষাই ছেমিফাইনেলত উপনীত হৈছিল। 6 নম্বৰ প্ৰশ্নটো হৈছে CNGৰ সম্পূৰ্ণ নামটো কি? অৰ্থাৎ CNGৰ ফুল ফৰ্ম কি? উত্তৰ কম্প্ৰেছ নেচাৰেল গেছ। CNGৰ সম্পূৰ্ণ নামটো হৈছে কম্প্ৰেছ নেচাৰেল গেছ। 7 নম্বৰ প্ৰশ্নটো 2014 চনৰ টকিঅ'ৰ পিছত কোনখন চহৰ বিশ্বৰ দ্বিতীয়খন আটাইতকৈ জনবহুল চহৰ? উত্তৰ দিল্লী। 2014 চনৰ টকিঅ'ৰ পিছত দিল্লী চহৰখন বিশ্বৰ দ্বিতীয় আটাইতকৈ জনবহুল চহৰ। 8 নম্বৰ প্ৰশ্নটো 2014 চনৰ ব্ৰাজিলত অনুষ্ঠিত হোৱা ফিফা বিশ্বকাপ ফুটবলত শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ কোনে লাভ কৰিছিল? উত্তৰ লিঅনেল মেছি। 2014 চনত ব্ৰাজিলত অনুষ্ঠিত হোৱা ফিফা বিশ্বকাপ ফুটবলত লিঅনেল মেছি শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ হিচাপে লাভ কৰিছিল। 9 নম্বৰ প্ৰশ্নটো হাৰ্ট চইচেছ গ্ৰন্থখনৰ লিখক কোন? উত্তৰ হিলাৰী ক্লিণ্টন। হাৰ্ট চইচেছ গ্ৰন্থখন হিলাৰী ক্লিণ্টনে লিখিছিল। শেষৰটো প্ৰশ্ন হৈছে ফিফা ৱৰ্ল্ড কাপ 2014ৰ অফিচিয়েল মেচ বল কোনটো আছিল? উত্তৰ এডিডাছ ব্লুজোকা। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পালে তলত কমেণ্ট কৰিব আৰু ভিডিঅ'টো লাইক কৰিব। আপোনালোকৰ এই প্ৰশ্নকেইটা অতি গুৰুত্বপূৰ্ণ। এই প্ৰশ্নকেইটা 2013 চনত ৰেলৱে এক্সামত আহিছিল। চ' আপোনালোকে ভালদৰে চাই যাব। এইবাৰ নতুনকৈ যিসমূহ পদ ওলাইছে সেই পদসমূহৰ কাৰণে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। চ' আপোনালোকে প্ৰশ্নকেইটা ভালদৰে চাই যাব আৰু মই নেক্সট ভিডিঅ'ত নেক্সট পাৰ্ট আনিম। ত' আপোনালোকে মোৰ চেনেলটোৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ধন্যবাদ। আজিলৈ ইমানেই।